নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি কি খালে আপোনাৰ শৰীৰৰ নৰ্মেল ডেলিভাৰীৰ বাবে উপযুক্ত হৈ পৰিব তাৰে ওপৰত আলোচনা কৰিম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নৰ্মেল ডেলিভাৰী হ'ব বা নহয় ই বহুত কথাৰ ওপৰত নিৰ্ভৰ কৰে, যেনে আপোনাৰ খোৱা বোৱা, ৰহন চহন, শিশুৰ গৰ্ভত বিকাশ কেনেদৰে হৈ আছে, প্ৰেগনেন্সিৰ পিছত প্ৰব্লেমছ, কমপ্লিকেশ্যন কি হয় আদি। যদি আপুনি কিছুমান আহাৰ খোৱা বোৱাত সংযোগ কৰে, তাৰ দ্বাৰা আপোনাৰ শৰীৰত সঠিক মাত্ৰাত হৰম'ন ৰিলিজ হয়, যাৰ দ্বাৰা আপুনি সকলো জৰুৰী পোষক তত্ত্ব পাব আৰু ই নৰ্মেল ডেলিভাৰীৰ বাবে জৰুৰী হয়। আৰু এনে কৰিলে আপোনাৰ নৰ্মেল ডেলিভাৰীত কোনো ধৰণৰ সমস্যা নাহে। ইয়াৰ কাৰণে আপুনি এইসমূহ খাদ্য আপোনাৰ আহাৰত খাব লাগিব: গাখীৰ বা গাখীৰৰ দ্বাৰা বনোৱা প্ৰডাক্টছ যেনে পনীৰ বা দৈ ইত্যাদি। কণী 1 বা 2টা দিনে খাব। কণীত কলিন থাকে, যাৰ দ্বাৰা শিশু মগজুৰ বিকাশৰ বাবে বিশেষ লাভদায়ক হয়। লগতে কণী নৰ্মেল ডেলিভাৰীত হোৱাটো সহায় কৰে। পালেং আৰু ফুলকবি খাব লাগে, ইয়াৰ দ্বাৰা নৰ্মেল ডেলিভাৰী হোৱাত সহায় হয়। নাৰিকলৰ পানী ৰাতিপুৱা খালে শৰীৰক বিভিন্ন বেমাৰৰ পৰা দূৰত ৰাখে আৰু ই তেজ বঢ়োৱাটো সহায় কৰে। শুকান ফল-মূল, বীজযুক্ত খাদ্য যেনে মগু, বুট এনেবোৰ খাদ্য খাব লাগে। নৰ্মেল ডেলিভাৰী হ'বলৈ বাহিৰৰ ফাষ্ট ফুড খোৱা বন্ধ কৰিব লাগে। ঘৰৰ সৰু সুৰা কাম কৰি থাকিব লাগে, কাৰণ প্ৰেগনেন্সিৰ অৱস্থাত এক্টিভ থকাটো খুবেই প্ৰয়োজন। সময়মতে শুব লাগে আৰু সময়মতে খাব লাগে। তাৰ উপৰিও টেনচনৰ পৰা দূৰত থাকিব লাগে আৰু বেছি বিচাৰ বিবেচনাত পৰিব নালাগে। সদায় হাঁহি ধেমালিৰে থাকিব লাগে। এইবোৰেই হ'ল নৰ্মেল ডেলিভাৰীৰ মূল মন্ত্ৰ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আকৌ এনে ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ।